মানুহ সফল হয় বা আমি সফল মানুহ দেখা পাওঁ, এই যে আমি দেখোঁ তেওঁ এদিনতে সফল হৈ নাযায়গৈ। তাৰ কাৰণে শ্ৰম থাকে, কষ্ট থাকে, পৰিকল্পনা থাকে আৰু তাৰ কাৰণে দৰকাৰী বিষয়টো হৈছে ধৈৰ্য। আমি কিমান ধৈৰ্য ধৰিব পাৰিছোঁ। আমি এতিয়া এই জেনেৰেশ্যনৰ আমিবোৰেই এদিন দুদিন আমি ক'ৰবাত মটিভেশ্যন স্পীচ এটা চালোঁ বা মটিভেশ্যনেল কথা অলপ শুনিলোঁ, জোচ আহি গ'ল, আজিৰ পৰা লাগি যাম আৰু আজিৰ পৰা কৰিম। কিন্তু এই দুদিন তিনিদিনমান পাছত সেই ধৈৰ্য, সেই মটিভেশ্যনটো নাইকিয়া হৈ যায়গৈ। কাৰণ আমি আকৌ আমাৰ চৌদিশে এই যে চেলিব্ৰেশ্যনছ মুড এটা অন হৈয়ে থাকে নহয় আমাৰ লাইফটো। আমাৰ এই আছে আপোনাৰ মেলা, ভাওনা, ৰাস, ফাংচন, ছিংগাৰ আহিব আৰু ইয়াৰ উপৰিঞ্চি মোবাইলত বিভিন্ন ধৰণৰ ভিডিঅ'জবিলাক আহিব। আমি স্ক্ৰল কৰি কৰি সেইবোৰ এই কথাবিলাকে কি হয়, এই যিটো চাকৰিৰ যিটো স্পৃহা, যিটো টেণ্ডেঞ্চি, সেইটো কি কৰি দিয়ে, কমাই লৈ আহে তাৰমানে। আৰু যিদিনাই আমি অকণমান ষ্ট্ৰাগল কৰিব লগা হয় বা যিদিনাই আমাক জীৱনটোৱে উভতি ধৰে, হোৱাট ডিড ইউ ডু ইন দ্য লাষ্ট 6 months or 1 year, দেন উই ব্ৰেক ডাউন, হে না। তেতিয়া আমি ভাঙি পৰোঁ না, আমি খলপে খহি পৰিবলৈ ধৰে আমাৰ মনবোৰ। আচল কথাটো হৈছে প্ৰস্তুতি। মই এটা চাকৰি কৰিম বা চাকৰি এটা পাম, মই কিমান প্ৰস্তুত তাৰ কাৰণে, সেই প্ৰস্তুতিটো মেটাৰ কৰে চাকৰি এটা পোৱাটো। আৰু 2 নম্বৰ কথাটো হৈছে ধৈৰ্য। এটা চাকৰি ইণ্টাৰভিউ দি চাকৰি যদি নাপায়, বোলে নাই চাকৰি নহয়, লাখ লাখ মানুহে চাকৰি লৈ আছে, এইবোৰ কি পইচা দি লৈছে নেকি মানুহে চাকৰি? এদিন গ'ল আৰু এতিয়া পইচা নোহোৱাকৈ মানুহৰ চাকৰি হৈ আছে, দেখি আছোঁ, নিজেও কৰি আছোঁ। গতিকে অকণমান ধৈৰ্য ধৰি প্ৰস্তুতি কৰক। মোবাইল নহয়, কিতাপ কিনক, পঢ়িবলৈ আৰম্ভ কৰক, এবছৰ ছমাহ সময় লওক, দেখিব জীৱনত কোনো ধৰণৰ দুখ যন্ত্ৰণাই, কষ্ট নাই, একো নাই। আৰু যদি এইবোৰ নকৰি মোবাইলত ষ্টেটাছ ফালি থাকে, মোবাইলত ৰিলছ বনাই থাকে, ভিডিঅ' বনাই থাকে, জীৱনত দুখেই দুখ, সমস্যাই সমস্যা, এটা মৰালৈকে সমস্যা হৈ থাকিব। মৰাৰ পিছতো সমস্যাবোৰ থাকি যাবগৈ। নমস্কাৰ।